জীৱনত সকলো সময়তে যদি সুখী থাকিব বিচৰা তেন্তে এই কথাকেইটা সদায় মনত ৰখাৰ প্ৰয়োজন। জীৱনত আগুৱাই যোৱা, কিন্তু আনজনক সৰু কৰি নহয়। সময়ক কামত লগোৱা, কিন্তু অসৎ কামত নহয়। জীৱনত উন্নতি কৰা, কিন্তু কাৰো লগত প্ৰবঞ্চনা বা প্ৰতাৰণা কৰি নহয়। জীৱনত আনন্দ উপভোগ কৰা, কিন্তু কাকো দোষ দি নহয়। জীৱনত বহু সুখী থাকা, কিন্তু কাৰো চকুৰ পানীৰ কাৰণ তুমি নোহোৱাকৈ। জীৱনৰ প্ৰয়োজনবোৰ যিমান সীমিত ৰাখিব পাৰিবা, তোমাৰ জীৱন সিমানেই ধুনীয়া হ'ব। মানুহ সলনি হোৱাটো সকলোৰে চকুত পৰে, কিন্তু সলনি হোৱাৰ কাৰণটো কোনেও বুজিব নিবিচাৰে। আমাৰ জীৱনবোৰ গণিতৰ দৰে। আনন্দ যোগ কৰা, হতাশা বিয়োগ কৰা, সুখবোৰ গুণ কৰা, দুখবোৰ ভাগ কৰা আৰু সুন্দৰ এটা সমীকৰণ দি নিজৰ জীৱনটো প্ৰমাণিত কৰা। মানুহে দায়িত্ব পাহৰি যাব পাৰে, কিন্তু অধিকাৰ কোনো দিনে পাহৰি নাযায়। প্ৰেম আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণবিহীন অতিথি। এটাই আহি মন লৈ যায় আৰু আনটোৱে লৈ যায় জীৱন। বয়স যেতিয়া 40 পাৰ হৈ যায়, তেতিয়া উচ্চ শিক্ষিত আৰু নিম্ন শিক্ষিত সকলো সমান। বয়স যেতিয়া 50 পাৰ হয়, তেতিয়া গাৰ বৰণ বগা ক'লা সকলো সমান। কোন কিমান স্মাৰ্ট সেইটো আৰু কোনেও নাভাবে। অপমানৰ উচিত শিক্ষা অপমান নহয়, এনে কিছু কৰি দেখুওৱা যেন সি নিজেই নিজৰ ওচৰত সৰু হৈ যায়। লাহে লাহে কথা কোৱা, শান্তি পাবা। অহংকাৰ এৰি দিয়া, সন্মান পাবা। ভক্তি কৰা, মুক্তি পাবা আৰু সন্তুষ্ট থাকিবলৈ শিকা, সুখ পাবা। নিজৰ সপোন পূৰ কৰাৰ ৰাস্তাটো আপুনি নিজেই তৈয়াৰ কৰিব লাগিব। এই পৃথিৱীত কোনেও কাকো সুযোগ নিদিয়ে, সুযোগ নিজেই বনাব লাগিব। মানুহে সকলো কষ্ট সহ্য কৰিব পাৰে, কিন্তু প্ৰেম বা ভাল পোৱাৰ পৰা পোৱা কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰে। বৰ্তমান তুমি যি ঠাইত আছা সেইটো তোমাৰ অতীতৰ কৰ্মফল, কিন্তু কাইলৈ তুমি যি পৰিস্থিতিত থাকিবা সেইটো তোমাৰ আজিৰ কৰ্মফল হ'ব। যেতিয়া আপুনি ব্যস্ত থাকিব, তেতিয়া সকলো কামেই আপোনাৰ সহজ যেন অনুভৱ হ'ব, কিন্তু এলাহ হ'লে কোনো কামেই সহজ যেন অনুভৱ নহ'ব। যিজনে যত্ন কৰিব জানে, তেওঁ ভৰিৰ জোতাযোৰকো বহু সাৱধানে ৰাখে, আৰু যিজনে যত্ন কৰিব নাজানে, তেওঁ সোণৰ আঙুঠিটো হেৰুৱাই পেলায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।